বন্ধু বান্ধৱীসকল 25 ফেব্ৰুৱাৰী পূৰ্বে 3 ৰাশি হৈ পৰিব মালামাল। চন্দ্ৰই কৰিব শনিৰ ৰাশিত প্ৰৱেশ। মনৰ গ্ৰহ চন্দ্ৰৰ শাস্ত্ৰত বিশেষ গুৰুত্ব আছে, যাক মাতৃ মনোবল আৰু আৱেগ আদিৰ দাতা বুলিও গণ্য কৰা হয়। মাত্ৰ 2.5 দিনৰ মূৰে মূৰে ৰাশি সলনি কৰে এই চন্দ্ৰই। বৈদিক পঞ্জিকা অনুসৰি 2025 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে পুৱা 12:55 বজাত চন্দ্ৰ ধনু ৰাশিৰ পৰা ওলাই শনি গ্ৰহৰ ৰাশি মকৰ ৰাশিলৈ ট্ৰেনজিট কৰিব। 2025 চনৰ 27 ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে পুৱা 4:36 বজালৈকে মকৰ ৰাশিত চন্দ্ৰ উপস্থিত থাকিব। শনি গ্ৰহক মকৰ ৰাশিৰ অধিপতি বুলি গণ্য কৰা হয়। শনি মকৰ ৰাশিত ওপৰত ইতিবাচক প্ৰভাৱ পৰে, যাৰ বাবে এজন ব্যক্তি কঠোৰ পৰিশ্ৰমী হৈ পৰে। তেওঁ নিজৰ কামত মনোনিৱেশ কৰিছে, পৰিয়ালৰ সদস্যৰ লগত সম্পৰ্ক অধিক মজবুত হৈ পৰে আৰু ঘৰলৈ সুখ আহে। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। 2025 চনৰ 25 ফেব্ৰুৱাৰীলৈকে মেষ ৰাশিৰ লোকৰ ওপৰত চন্দ্ৰ ট্ৰেনজিট শুভ প্ৰভাৱ পৰিব। যদি কোনো কাম বহুদিন সম্পূৰ্ণ হোৱা নাই, তেন্তে অহা 2-3 দিনত সম্পূৰ্ণ হ'ব পাৰে। সংগীতৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব। সম্পৰ্কত সকলো ঠিকেই থাকিব। শেহতীয়ালৈকে চাকৰি পোৱা লোকসকলে কাৰ্যালয়ত নতুন দায়িত্ব লাভ কৰিব। যিসকলৰ নিজাকৈ দোকান বা ব্যৱসায় আছে, তেওঁলোকৰ লাভ বৃদ্ধি হোৱা দেখিবলৈ পাব। দ্বিতীয় ৰাশিটো হৈছে ধনু ৰাশি। মনৰ বাবে দায়বদ্ধ চন্দ্ৰ ট্ৰেনজিট ধনু ৰাশিৰ লোকৰ বাবে ভাল হ'ব। নিজৰ বিষয়াৰ সৈতে নিয়োজিত লোকসকলৰ সম্পৰ্ক অধিক সুদীৰ্ঘ হ'ব পাৰে। যদি কোনো সম্পত্তিৰ সন্দৰ্ভত পৰিয়ালৰ লোকৰ মাজত বিবাদ চলি আছে, তেন্তে সোনকালে সমাধান হ'ব। দোকানীসকলৰ বিৰোধীৰ পৰা মুক্ত হ'ব, যাৰ বাবে তেওঁলোকে নিজৰ কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব। ব্যৱসায়ে সম্প্ৰতি হ'ব আৰু লাভো বৃদ্ধি পাব দোকানীসকলৰ। তৃতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। ৰাশিফলত চন্দ্ৰৰ স্থান শক্তিশালী হোৱাৰ ফলত বৃশ্চিক ৰাশিৰ লোকসকলৰ সম্পূৰ্ণ উন্নত হ'ব। ছুটি ভ্ৰমণৰ সময়ছোৱাত আপুনি আপোনাৰ পত্নীৰ সৈতে ভাল আৰু ৰোমান্টিক সময় কটাব। ব্যৱসায়িক অংশীদাৰীসকলৰ সহযোগিতাৰ বাবে কামৰ সম্প্ৰসাৰণ হ'ব আৰু লাভো বৃদ্ধি পাব। যিসকলে কৰ্মৰত, তেওঁলোকৰ দৰমহা এই সপ্তাহত 20 পৰা 30% বৃদ্ধি হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মতামত কমেন্ট যোগে মোক জনাব পাৰে। ধন্যবাদ। আগন্তুক আপোনালোকক কি ভিডিঅ' লাগে মোক কমেন্ট কৰি জনাব।